এই বিষয়টো আমি এই ধৰণে ক'ব বিচাৰো যিটো নেকি কালি অৰ্থাৎ 13 জুলাই হয় পুৱা 2 বজাৰ মানে পুৱা 2 বজাৰ পৰা 4 বজালৈ 4 বজাৰ পৰা আকৌ 10 বজাৰ পৰা আকৌ 2 বজাত আবেলি 2 বজালৈকে যি তিনিবাৰ মানে বা 4বাৰ এটো কৈ 4বাৰ বুলি ক'ব লাগিব 4বাৰ ইহঁতে আমাৰ ওপৰত আমাৰ হিবিবিলাকৰ ওপৰত আক্ৰমণ চলাইছিলে ড্ৰোনে চলাইছিলে ড্ৰোন আকৌ কামিকেজি ড্ৰোন চলাইছে তাৰ কামিকেজি ড্ৰোনৰ দ্বাৰা চলাইছিলে তাৰ পিছতে আকৌ হেৰন ড্ৰোনৰ দ্বাৰা যি হেৰন ড্ৰোনত মিসাইল ফিট কৰিব পাৰে মিসাইল লেছ থাকে সেই মিসাইলো ব্যৱহাৰ কৰিছে এই প্ৰমাণবিলাক আমি দি দিমতো আমাক মাত্ৰ কেইদিনমান সময় 3-4টা দিন আমাৰ সময় লাগে আমাৰ ভিতৰত কিছুমান ফটো ইতিমধ্যে আহি গৈছে এই কোড কেনেকে ডিস্ট্ৰাকশন কৰিছে কোন এংগলৰ পৰা আহিছে ইমান ডাঙৰ ডাঙৰ বিস্তৰ মানে হোল সৃষ্টি কৰিছে বা সেইবিলাক বাৰ্মাৰ পৰা বা অন্য কোনোবা উপগ্ৰহৰ পৰা মৰা নহয় এইটো ইণ্ডিয়াই মাৰি ইণ্ডিয়াৰ ফালৰ পৰা ভাৰতবৰ্ষৰ ফালৰ পৰা আহিছে নাগালেণ্ডৰ ফালৰ পৰা আহিছে অৰুণাচল ফালৰ পৰা আহিছে নাগালেণ্ডৰ জনগণে গম পাইছে মানে ইণ্ডিয়াই যে মাৰিছে অৰুণাচল জনগণে গম পাইছে যে ইণ্ডিয়াৰ পৰা আমি বা নকলেও হ'ব কিন্তু বাকী যিসকল আমাৰ ভাৰতীয় সৈন্যই যিটো দাবী কৰিছে যিটো একেবাৰে অকাথ্য মিছা কথা ক'বলৈ মানে সাহস কৰিছে সেই কাৰণটো হৈছে মিডিয়া দুৰ্বল কাৰণেতো এইটো মিডিয়া যদি আজি যোৱা কালি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা লাগে লংৱালে আহিবৰ কাৰণে শিৱসাগৰ জিলাৰ পৰা তাতে সেইটো খবৰ ল'ব পাৰে অৰুণাচললৈ 2 ঘণ্টা লাগে 2 ঘণ্টা সেই অৰুণাচলৰ সিমান পাংচাৰ ওচৰত আহিলে মানুহে ক'ব কোন ফালৰ পৰা ড্ৰোনবিলাক আহিছে এইটো কোৱা নাইতো আৰু মিডিয়া মানে কোনো হেৰি কৰা নাই কোনো ধৰণৰ তাতে স্কুটিনিছ কৰা নাই যাচাই বাছাই কৰা নাই নকৰাকৈ বহু যি কৈছে যি ধৰণে সিন্দুৰৰ ভাৰতীয়সকলে সিন্দুৰ অপাৰেশ্যন চলাইছে পাকিস্তানৰ বিৰুদ্ধত কৰাচী ল'লে ইছলামাবাদ ল'লে আমুক ল'লে লাহোৰ ল'লে তাৰপিছত নিজেই পতিত হ'ল আকৌ অন্য হাতে যিবিলাক ৰাফাইল ধ্বংস হৈছিলে তাৰ ধ্বংসৰ যিবিলাক ৰাফাইলৰ পাৰ্টছবিলাক য'তে ত'তে পৰি আছিলে সেইবিলাকো দেখাইছে ইণ্টাৰনেশ্যনেল কমিউনিটি ইণ্টাৰনেশ্যনেল মিডিয়াই ৰিকগনাইজ কৰিছে যে এইটো এটা সত্য ঘটনা আৰু ভাৰতীয় মিডিয়াই কি কৰিছে এইটো অসত্য বুলি কৈছে আজি এইটো চৰিত্ৰ ওলাই পৰিছে তাৰ সেইটো কাৰণে কৈছোঁ এতিয়া আহক আমাৰ মিডিয়া যিবিলাক প্ৰকাশ কৰিছে এই যিটো মিডিয়া ধৰ্ম নহয়তো মিডিয়া ধৰ্ম কোনোবা এটা ক'লে তাক স্ক্ৰিনিছ কৰিবলৈ আহিব লাগে চাব লাগে আহিলেহে গম পাব জনগণক সুধিলে ক'বতো যি প্ৰত্যক্ষদৰ্শী আছে সিহঁতে ক'ব নহয় এইটো নকৰাকৈ একে বহুকে কেৱল মাত্ৰ তৈলমৰ্দন কৰিব লাগে মালিক পক্ষ সন্তুষ্ট কৰিব লাগে নিজে এটা সুবিধা ল'ব লাগে এইটো সাংবাদিকতা নকয় প্ৰকৃত সাংবাদিক অসমৰ এটা বিষয়বস্তুটো অসমৰ জনগণৰ কাৰণে অসমৰ হেৰুৱা স্বাধীনৰ কাৰণে সংগ্ৰাম কৰি থকা বিপ্লৱ কৰি থকা এইখিনি সতীৰ্থ হেৰাইছে সিহঁতৰে ভাই ককাই হ'ব সিহঁতৰে কোনোবা সম্বন্ধীয় হ'ব পাৰে ককাই হ'ব পাৰে ভাই হ'ব পাৰে দদাই হ'ব পাৰে তেনেকুৱাবিলাকো তাতে প্ৰতিত হৈছেতো অন্ততঃ এই দৃষ্টিভংগী চাই এনেকুৱা ধৰণৰ অসমৰ সংবাদ জগতৰ যিবোৰ আমাৰ সাংবাদিক আছে সেইসকলে এই বাতৰি পৰিৱেশন কৰিব নালাগে মই ভাবোঁ এইটো এটা প্ৰথম কথা এতিয়া ভাৰতীয়সকলে ক'বই ভাৰতীয়সকলে আমাৰ এতিয়া বুজি নাপায় ভাৰতৰ গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে একেবাৰে এঘৰীয়া হৈ আছে আজি সিন্ধুৰ অপাৰেশ্যনৰ সময় ভাৰতৰ পক্ষত কিমান আছে কেইখন কাণ্ট্ৰি আছিলে কেইখন কাণ্ট্ৰি ভাৰতৰ লগত আছিলে কোনো নাই এক্সেপ্ট ইজৰাইল আছিলে ইজৰাইলৰ বিৰুদ্ধে আৰু কোনো নাই আমেৰিকাও নাই ভাৰতৰ পক্ষত কিয় নাথাকিল ৰাছিয়াও নাথাকিলে কিয় থকা নাই এই মিছলীয়া লায়াৰ এতিয়া আমাৰ বিৰুদ্ধত আৰু অসমৰ মানুহ ঠগিবলৈ বিচাৰিছে অসমৰ মানুহ ঠগিব বিচাৰিছে নাই আমি কৰা নাই কোনে কৰিলে তেতিয়াহ'লে কোনে কৰিলে প্ৰশ্নটো নাগালেণ্ডৰ মানুহক সুধিলে হয়তো মন জিলাৰ মানুহক সুধিলে ওলাই যায় এইটো এইকণ সুধিবৰ কাৰণে আমাৰ যিসকল এইখিনি মিডিয়া আছে কেৱল মালিক পক্ষকে সন্তুষ্ট কৰিবৰ কাৰণে নিজৰ পকেট ফুলাবৰ কাৰণে এইবিলাক মিডিয়া কাম কৰি থাকে এইবিলাক মানে বাতৰি পৰিৱেশন কৰে এইটো কাৰণে আমি মানে দিবলৈ বাধ্য হৈছোঁ আমাৰ ভাল মিডিয়া ভাল জাৰ্নেলিষ্ট ভাল সাংবাদিকক আমি সন্মান কৰোঁ প্ৰকৃত বস্তুনিষ্ঠ যিবিলাকে সংবাদ পৰিৱেশন আমি সদায় হাজাৰটা চেলুট দিম এইবিলাকে মিছা বাতৰি পৰিৱেশন কৰি কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে কাৰোবাৰ পৰা উপদেশন ল'বৰ কাৰণে মালিক পক্ষক মানে সন্তুষ্ট কৰিবৰ কাৰণে এই বাতৰি আমাক সেই সাংবাদিকে আমাক সহানুভূতি নেদেখালো হয় নালাগে সহানুভূতি
সহানুভূতি আমাক নালাগে জনগণ আছে আমাৰ বিপ্লৱী জনগণ আছে লাখ লাখ আমাৰ থলগিৰি জনতা আছে তেখেতসকলৰ আশীৰ্বাদ আছে আমাৰ এইটোতো স্পষ্ট কথা এতিয়া যিটো কথা আপুনি সুধিছে সেই কথাটোতো স্পষ্ট কথা এইটো আপোনালোকৰ যদি সাংবাদিকতাৰ মানে যিটো দৃষ্টিকোণ আছে সেই দৃষ্টিকোণৰ পৰা চালে আপোনালোকে এনেই যাব আজি কিয় কৰিছে আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি ইণ্টাৰনেশ্যনেল এটা এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ হয়তো নগা অধিকৃষ্ট অঞ্চল হ'লেও সেই অঞ্চলটোতো এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ এখন এটা অঞ্চল ভাইলেট কৰিছে ইণ্ডিয়া সেই কথাটো এক্সপ'জ কৰিবলৈ ভয় এক্সপ'জ কৰিবৰ কাৰণে এইটো ভয় পাইছে এনেইতো পাকিস্তানৰ চেন্দুৰৰ কাৰণেতো আজি বা একেবাৰে অৱস্থা বেয়া হৈ গৈছে মানে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি ধৰণে এঘৰীয়া হৈ আছে সেইটোতো সকলোৱে জানিছে আকৌ যদি এইটো এক্সপ'জ হৈ যায় মানে সেই অঞ্চল সেই সীমা লংঘন কৰিবৰ কাৰণে অন্য দেশৰ পাৰ্মিশ্যন লৈছে নে নাই যদি লোৱা নাই যদি নোলোৱাকৈ কৰিব পাৰে নোলোৱা কৰাৰ কাৰণে এতিয়া কেনেকৈ কনফেছন কৰে যে আমিয়ে কৰিছিলোঁ বুলি কিন্তু যে প্ৰমাণ ৰৈ গৈছেতো প্ৰমাণ ৰৈ গৈছে জনগণ সাক্ষী আছেতো আমি দিম আমি দাঙি ধৰিম এসপ্তাহৰ ভিতৰত আমি A to Z দিম কিমান ক'ত পেলাইছে কিমান বম পেলাইছে একদম ফটো সহ আমি দিম এসপ্তাহ মানুহে কেৱল মাত্ৰ আমি অসমৰ জনগণক এসপ্তাহ ৰ'ব কৈছোঁ যিহেতুকে আমাৰ সৎকাৰ আমাৰ মৃতকৰ সৎকাৰ এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই এইটোতো সকলোৱে জানে এই সৎকাৰ কৰাৰ সময়তে আকৌ ইহঁতে মিছাইল এটেক কৰিছে কালি যিটো সৎকাৰ কৰাৰ সময়তে ইহঁতে মিছাইল এটেক কৰিছে আমি সৎকাৰ কৰিব পৰা নাই আমি সৎকাৰ কৰিবই লাগিব যিমান মিছাইল মাৰিলেও আমি আমাৰ যিটো সামৰিক মৰ্যাদা আমি সৎকাৰ কৰিমেই সিহঁতে যিমান যি নকৰক লাগে আমি এইটো প্ৰত্যাহ্বান জনাইছোঁ সিহঁতে আকৌ পেলালেও আমি ভয় নকৰোঁ আমি কৰিমেই আমাৰ সামৰিক মৰ্যাদা আমি আমাৰ মানে নেতাক আমি শেষ শ্ৰদ্ধা জনামেই এইটো আমাৰ একেবাৰে মানে শেষ কথা সিহঁতে যিমান যি নকৰক লাগে কিন্তু এইটো কৰিছে ভাৰতীয়সকলে ভাৰতীয় দখলদাৰী বাহিনীয়ে কৰিছে এইটো 100% সত্য কথা সিহঁতে যিমান লুকালেও হয়তো বা সাংবাদিক যিসকল বা তুষামতী সাংবাদিক সিহঁতে প্ৰকৃত সাংবাদিক নহয় সেইসকলে ক'ব পাৰে বাতৰি পৰিৱেশন কৰিব তাৰ কাৰণে আমি কোনো চিন্তা কৰা নাই আপোনালোকৰ তিনিগৰাকী সতীৰ্থ গণেশ লাহন প্ৰদীপ অসম আৰু নয়ন মেধি তিনিগৰাকীৰ অমৰ মৃতক হৈছে বুলি আপোনালোকে স্পষ্ট আকাৰত উল্লেখ কৰিছে আন কিবা কেজুৱেলিটি বা আন যিসকল আপোনালোকৰ সৈন্য আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ নাম তালিকা বা কিবা আপোনালোকে প্ৰকাশ কৰিবনে আমি কৰিম কিয় নকৰিম কোন আঘাত হৈ আছে কি হৈছে মাইনৰবিলাকৰ আমাৰ মাইনৰ যিবিলাক আমি নিজে আৰোগ্য হৈছে একো চিন্তা কৰিবলগীয়া নাই আৰু কিছুমান হয়তো অলপ চিৰিয়াছো আছে আমি ক'ম সময় আহিব নামবিলাক আমি ঘোষণা কৰিম কোৱাটো আমাক কাৰণ প্ৰথম আমাৰ কামটো হৈছে আমাৰ যি অমৰ মৃতক আমাৰ নেতাসকল 3জন নেতা এই নেতা আমি সুন্দৰভাৱে আমি সৎকাৰ কৰিব লাগিব কৰাৰ পিছত আমি বাকী কেনেকৈ কিমান আৰু হেৰি হৈ আছে আঘাতপ্ৰাপ্ত হৈছে এইবিলাক আমি অৱশ্যে জনগণক জনোৱাটো আমাৰ নৈতিক দায়িত্ব কিন্তু সময় লাগিবতো কাৰণ এতিয়া কালি যিটো বা দ্বিতীয়বাৰ বা তৃতীয়বাৰ যিটো 2 বজাত 4 বজাত 2 বজাৰ পৰা 2 বজাৰ পৰা কৰিছিলে আকৌ অলপ খন্তেক থাকি আকৌ 4 বজালৈকে দুবাৰ কৰিছে তাৰপিছতে আকৌ 10 বজাৰ কৈছে 10 বজাত যেতিয়া কৰিছে 10 বজাত কৰোঁতে এইটোতো আৰু মানে সৎকাৰ কৰা সময়তো মৃতদেহ সৎকাৰ কৰা সময়তেতো এইটো মাৰিছে শেষৰবাৰ নহয় এইটো থাৰ্ড টাইম ফ'ৰ্থ টাইমটো মাৰিছে অন্য এটা ডিৰেকশ্যনত পাংচাও চাইটত মাৰিছে ফ'ৰ্থ টাইম 2 বজাত আবেলি 2 বজাত মাৰিছে এইবাৰ এইটো টোটেল 4বাৰ মাৰিছে না 4বাৰ সিহঁতে আক্ৰমণ কৰিছে অকল এটা নহয়তো এটা নহয় একেবাৰে লানি নিচিনাকৈ মাৰিছে এটা জেগাততো প্ৰায় 50ৰ ওপৰত পেলাইছে এটা জেগাত 20টা না 30টা পেলাইছে 30টা পেলোৱাটো মণিপুৰী কেম্পত পেলাইছে আমাৰ তাৰ লগতে এটা 50টা পেলাইছে তো এই কেম্পবিলাক ওচৰ পাজৰ কেম্পবিলাক আমাৰ টোটেল 50টা ওপৰত বুলি কৈছে তাৰপিছতে এইটোতো আৰু 50টা ওপৰত পেলাইছে তো 2 ঘণ্টা হৈছে তো 2 ঘণ্টা তাৰপিছতে প্লাছ আকৌ 10 বজাত মাৰিছে পুৱা 10 বজাত আকৌ মাৰিছে পুৱা 2 বজাৰ পৰা মাৰিছে আকৌ 10 মিনিট গেপ দিছে তাৰপিছত আকৌ 4 বজালৈকে নন ষ্টপ মাৰি আছে এইটো তেনেকুৱা এটা পৰিৱেশ তেতিয়াহ'লে কিমান এটি বম্বিং মানে কৰিছে কিমান এটি ড্ৰপ কৰিছে বম এইবিলাকতো মানুহ বা চবেই এই যে গোটেই এটা ভাইব্ৰেশ্যনটো গোটেই দাঁতি কাষৰীয়া অঞ্চলবিলাকো সুধিলে হ'বতো কিমান দূৰলৈ গৈছে কিমান বাৰ গৈছে সেইটো ক'ব নোৱাৰি
এইবিলাকতো কৰিব পাৰেতো এইখিনি সেইকাৰণেই কৈছো আমাৰ বাকীসকলৰ যিখন লিষ্ট দিবলৈ কিবা দিবলৈ আছে এইবিলাক আমি সকলো জনাম অৱশ্যে আমাৰ নৈতিক দায়িত্ব আছে আমাক কেইদিনমান আমি হেৰি কৰিলো আমাৰ গোটেই বস্তু ক'ত কি কেনেকে হৈছে আৰু প্ৰথম ডাঙৰ কথা মই আগেই কৈছো যে আমাৰ নেতাসকলৰ সৎকাৰটো ভালকে হৈ লওক সুন্দৰভাৱে হওক আমি শেষ যিটো যাত্ৰাত আমাৰ সকলোৱে যেন মানে এইটো হেৰি জনাব শেষ শ্ৰদ্ধা জনাব পাৰে সেই ব্যৱস্থাটো আমি কৰিলো হয়তো আজি বা কাইলৈ আমি শেষ কৰিম এইবিলাক তাৰপিছত আমি বাদ বাকী সকলো